ভিডিঅ'খন যেটো দেখিলে আপোনালোক এটো আমাৰ এৱাৰ্ড ফাংচনৰ ভিডিঅ' হয় এৱাৰ্ড পোৱাৰ ভিডিঅ' হয় এটা আমি এলিমেন্টছ ওয়েলনেছৰ কথা কৈ আছো এলিমেন্টছ ওয়েলনেছে কোনটো কনসেপ্টত কাম কৰিলে আয়ুৰ্বেদিক বেস প্ৰডাক্ট আনিলে কাৰণ আয়ুৰ্বেদৰ যেটো মাৰ্কেট হয় এটো বহুত পুৰণা মাৰ্কেট হয় আয়ুৰ্বেদিক কনসেপ্ট যেটো হয় এটো বহুত বছৰ পুৰণা হয় আৰু আমাৰ নিজৰ দেশৰে হয় এটা এলিমেন্টছ ওয়েলনেছৰ যদি ৰেঞ্জ মই কবলৈ যাওঁ আমাৰ বিভিন্ন ৰেঞ্জৰ প্ৰডাক্ট ইয়াত আছে হেতু ফাৰ্ষ্টত চাই লৈছো কিছুমান প্ৰডাক্ট আছে যি স্পেসিফিক্যালি স্পেশাল কিবা বডি পাৰ্টছৰ কাৰণে কৰা হৈছে যেনেকে আমি লিভ এগেইন আছে লিভাৰৰ কাৰণে ওয়েল হাৰ্টৰ কাৰণে আৰু আমাৰ ইউৰি ফ্লাছটো কিডনিৰ কাৰণে ইয়াৰ বাহিৰে আমাৰ ৰেঞ্জ বিলাক কি আছে সৰু সুৰা প্ৰবলেমৰ কাৰণে মাইনৰ হেলথ ইস্যুজ যেটো কোৱা হয় এটো কাৰণে প্ৰডাক্ট আছে এলাৰ্জি সেকশন এটা আছে এলাৰ্জি প্ৰডাক্টটো লৈও আমি এলাৰ্জিটো কাম কৰো তেনুকা এলাৰ্জি সেকশনতো আমাৰ বিভিন্ন প্ৰডাক্ট আছে ম্যান ওমেন পুৰুষ আৰু মহিলাৰ কাৰণে বেলেগ বেলেগ স্পেশাল প্ৰডাক্ট আছে আৰু ডিটক্সিফিকেশন তাৰমানে সাফ সফাই যেটো ৰিমুভাল টক্সিনছ বিলাক ওলাব লাগে হেতু কাৰণে আমাৰ ওচৰত প্ৰডাক্ট আছে এইকেইটা ৰেঞ্জ হল আমাৰ আজি আমি যেটো পাৰ্টিকুলাৰলি কথা পাতিম হেতু হল আমাৰ ইমিউনো 3+ ইমিউনো 3+ টো কিহত আহে আমাৰ মেইনলি যেটো কাম কৰে এটো আমাৰ ডাইজেস্টিভ সিস্টেম যেটো ডাইজেশন লেভেলটো ঠিক কৰাৰ কাৰণে কাম কৰে এটা ফাৰ্স্ট হল যেটো ডাইজেশন বুলি কোৱা হয় বা হজম বুলি কোৱা হয় হজম শক্তিটো ভাল হোৱাটো আমাৰ কাৰণে বহুত বেছি জৰুৰী হয় কাৰণ ডাইজেশন এনেকুৱা এটা বস্তু যেটো অলপ বেলেগ বেলেগ প্ৰবলেম হ'ব পাৰে বেলেন্সত থাকিলে ডেফিনেটলি এটো ভাল আপোনাৰ একো প্ৰবলেম নহব বেলেন্সত থাকিলে আপুনি হেলদি থাকিব আপোনাৰ ইমিউনিটি ঠিক থাকিব আপোনাৰ স্ট্ৰেংথ যেটো বডিৰ হেতু ভাল থাকিব আৰু হ্যাপিনেস এটা ডেফিনেটলি থাকে আপোনাৰ বডিটোৱে যদি ভালকে কাম কৰি আছে কিন্তু এটো যদি ইৰেগুলাৰ হৈ যায় ইৰেগুলাৰ আপোনাৰ হজম হৈ আছে কেতিয়াবা ভাল ইৰেগুলাৰ মানে কথাটো হল কেতিয়াবা খুব ভাল থাকে কেতিয়াবা বেয়া হৈ যায় মাজে মাজে হেতু হল ইৰেগুলাৰিটি ইৰেগুলাৰ ডাইজেশন থাকিলে কি হ'ব আপোনাৰ স্কিন ড্ৰাই হৈ যায় আপোনাৰ জয়েন্টছ বিলাকত ক্ৰেক আহে আপোনাৰ বেক পেইন হ'ব পাৰে লোৱাৰ পাৰ্টত ইনসomnia তাৰমানে টোপনি অহাৰ প্ৰবলেম হ'ব পাৰে তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰবলেম আপোনাৰ বডিত হ'ব পাৰে নেক্সট হল হাইপাৰ ডাইজেশন যদি হয় ডাইজেশন যদি হাইপাৰ হৈ যায় বহুত বেছি হৈ যায় তেতিয়া হলে কিন্তু আপোনাৰ ইনফ্লেমেটৰী কন্ডিশন বিলাক হৈ যায় ইনফ্লেমেশন মানে কি হল যেটো সোয়েলিং বা ফুলা ভাব কও হেতু হেবিলাকৰ ইনফ্লেমেশন জনিত প্ৰবলেম আহিব যেনেকে স্কিনত ইনফ্লেমেশন আহিব পাৰে লিভাৰত পেইন হ'ব পাৰে ইনফ্লেমেশনৰ কাৰণে ভমিটিংৰ যেনেকে বমি ভাব এটা হয় হেবিলাক প্ৰবলেম হ'ব পাৰে খংটো বহুত বেছি বাঢ়ি যায় তাৰমানে আপোনাৰ ডাইজেশন লেভেলটো যদি হাইপাৰ হৈ গল আপোনাৰ ডেফিনেটলি বডি সিস্টেমটো যদি ভাল নাথাকে আমি বহুত খঙাল হৈ যাও তাৰমানে আমাৰ মাইন্ডটো শান্ত নাথাকে আমাৰ মুডটো অলপ বেয়া হৈ থাকে মুড সুইংস হয় আৰু আমি খংটো বহুত সোনকালে আপোনালোকৰ আহিব নেক্সট হল যদি স্লো হৈ যায় তাৰমানে প্ৰয়োজন যেটো স্পিডত লাগে হেতু স্পিডত হোৱা নাই স্লো হৈ আছে তেতিয়া হলে কি হ'ব আপুনি বহুত এলেহুৱা ফিল কৰিব আপুনি বহুত বেছি টোপনি আহিব মানে আমাৰ সাধাৰণতে যিমানটো হ'ব লাগে তেনেকুৱা নহব আপোনাৰ যেতিয়া তেতিয়া টোপনি ভাব এটা থাকিব তাৰমানে এনাৰ্জি লেভেলটো বহুত বেছি কম হৈ যায় কাৰণ উইকনেছটো বাঢ়ি যায় হেতু কাৰণে এইকিটা প্ৰবলেম আমি চালো ডাইজেশনৰ লগত এতিয়া ডাইজেশনৰ লগত প্ৰবলেমটো কি হ'ব পাৰে ডাইজেশনটো আমাৰ যেতিয়া বেয়া হৈ যায় তেতিয়া হলে সিম্পটম কিছুমান আছে যেবিলাক আমাৰ বডিত দেখা দিয়ে সিম্পটম বিলাকৰ মাজত সবতকে ডাঙৰ সিম্পটম কি হয় আপোনাৰ ভোক লগাটো বেয়া হৈ যায় হজমটো বেয়া হৈ যায় ডেফিনেটলি হ'ব হজমটো বেয়া হলে কিন্তু ইয়াৰ বাহিৰেও এটা ভিজিবল চেঞ্জ এটা আহে ভিজিবল সিম্পটম কি হয় আপোনাৰ জিভাখনত এটা হালধীয়া বা বগা কালাৰৰ লেয়াৰ এটা পৰি যায়গে কাবাৰ জিভাখনত যদি তেনেকুৱা লেয়াৰ দেখা পাইছে জানি যাব আপোনাৰ হজম শক্তিটো ডেফিনেটলি বেয়া হৈছে আপুনি এই প্ৰডাক্টটো ডেফিনেটলি দিব পাৰে আপোনাৰ এনাৰ্জি লেভেলটো আপুনি লেথাৰ্জি হৈ যায় মই যেনেকে ক'লো যে আপোনাৰ ডাইজেশনটো যদি বেয়া হৈ গৈছে আপুনি এলেহুৱা যেন ফিল কৰিব এতিয়া সব ডাইজেশনৰ কাৰণে বহুত পুৰণা এটা সলিউশন আছে সবে নাম শুনিছে সাগে ত্ৰিফলা পাউডাৰ ত্ৰিফলা বুলি ক'লে আমি সবে গম পাও ত্ৰিফলা পাউডাৰ ডাইজেশনৰ কাৰণে এটা বহুত পুৰণা এটা সলিউশন হয় ডেফিনেটলি ভাল হয় কিন্তু কিছুমান লিমিটেশন আছে ন্যাচাৰালি ত্ৰিফলা যদি আমি লবলৈ যাও তেতিয়া হলে ডেইলি আমাৰ কিমান লাগিব 3 পৰা 6 গ্ৰাম ত্ৰিফলা আমি ডেইলি লব লাগে আৰু 3 পৰা 6 গ্ৰাম ত্ৰিফলা ডেইলি লব লাগে এটো কাৰণে বহুত বেছি ট্যাবলেটস বা ক্যাপসুল বিলাক খাব লাগে ইয়াৰ টেষ্টটো যেটো হয় বহুতে পছন্দ নকৰে ডেফিনেটলি টেস্টি নহয় বস্তুটো আমাৰ এটো ড্ৰাই পাউডাৰ হয় বস্তুটো এটো পানীৰ লগত মিক্স কৰি পেলাই মিহলাই পেলাই লব লাগে কেতিয়াবা ড্ৰাই পাউডাৰ হোৱাৰ কাৰণে ইয়াত
কি হয় আপুনি যেতিয়া পানীত মিক্স কৰি লৈছে লোৱা সময়ত আপোনাৰ কাহ আহিব পাৰে কাফিঙৰ প্ৰব্লেম এটা থাকি যায় আৰু সবতকে ডাঙৰ লিমিটেশনটো কি হয় আমাৰ ত্ৰিফলাটোত পানীৰ মাত্ৰাটো থাকে তাৰমানে ময়েশ্চাৰ কন্টেন্টটো থকাৰ কাৰণে ইয়াৰ শেল্ফ লাইফটো বহুত কম হয় আপুনি বহুত বেছি দিন বলে এইটো মই থৈ দিছো জাৰত থৈ পেলাই সেইটো নহব পানী মাত্ৰাটো থকাৰ কাৰণে ইয়াত ভেঁকুৰ লাগি যায় তাৰমানে যেটো আমি ফাংগাছ লাগা বুলি কওঁ এই ভেঁকুৰ লাগি পেলাই এইটো বেয়া হৈ যায় ডেষ্ট্ৰয় হৈ যায় তো এইবিলাক লিমিটেশন আছে ত্ৰিফলা পাউডাৰৰ লগত এতিয়া 3 পৰা 6 গ্ৰাম ত্ৰিফলা পাব হলে মই যেনেকৈ কৈছিলো ডেইলি আপোনাৰ বহুত টেবলেট খাব লাগিব 6 পৰা 8টা টেবলেট আপুনি ডেইলি দিনত এবাৰ বা দুবাৰ ল'ব লাগিব এতিয়া ইমানখিনি টেবলেট এদিনত আমি খাব পাৰিমনে ডেফিনেটলি ইজি নহয় আমি খাব নোৱাৰিম যদি আপুনি আৰম্ভ কৰি দিয়ে বহুত বেছি দিনলৈকে আপুনি এটো কন্টিনিউ খাই থাকিব নোৱাৰে তো ডেফিনেটলি এটো লিমিটেশন হয় এতিয়া এলিমেন্টছ ওয়েলনেছে কি কৰিলে এলিমেন্টছ ওয়েলনেছে ত্ৰিফলা পাউডাৰটোকে ইউজ কৰিলে ত্ৰিফলা পাউডাৰটোৱে বেষ্ট সলিউশন হয় আমাৰ হজমৰ কাৰণে কিন্তু কি কৰিলে এটো ট্ৰিচুৰেশন প্ৰসেছত ইউজ কৰিলে ট্ৰিচুৰেশন প্ৰসেসটো যদি একদম সিম্পল কে কওঁ এটা ট্ৰিপল লেয়াৰ ফিল্ট্ৰেশন প্ৰসেস হয় তাৰমানে এটো 3 বাৰ পিউৰিফাই বা ফিল্টাৰ কৰাৰ পিছতে ইউজ কৰা হল এতিয়া হাৰ্বস খিনি চাই লৈছো ইয়াত কি আছে কি ইনগ্ৰেডিয়েন্ট ইউজ কৰা হৈছে এতিয়া ত্ৰিফলা বুলি ক'লে তিনটা বস্তুৱে আছে আমলকি বহেৰা আৰু হৰিতকি বেলেগ বেলেগ কম্বিনেশন বেলেগ বেলেগকে কাম কৰে হেতু চাই লৈছো বেনিফিট খিনি কি হয় আমলা বহেৰা আৰু হৰিতকি যেটো কম্বিনেশন হয় এটো আপোনাৰ ডাইজেশনটো ডেফিনেটলি হেল্প কৰিব আপোনাৰ ইমিউনিটিটো বঢ়াই দিব তাৰমানে ইমিউন সিস্টেমটো ষ্ট্ৰং কৰি দিয়ে আপোনাৰ ভিজন আৰু ভয়েস কোৱালিটিটো ভাল কৰে তাৰমানে চকু দেখাৰ কোৱালিটিটো ভাল কৰে আৰু ভয়েসৰ কোৱালিটিটো ভাল কৰে আৰু এই দুটা বস্তু এই তিনিটা বস্তু তাৰমানে ত্ৰিফলাটো যেতিয়া আমলা বহেৰা আৰু হৰতকি পাউডাৰৰ ফৰ্মত যেতিয়া মিক্স কৰা হয় তেতিয়া হলে কি হয় এটো ডায়েটাৰী ফাইবাৰ বোলা বস্তুটো দিয়ে আৰু ফাইবাৰটো সদায় আমি জানো যে ফাইবাৰ বোলা বস্তুটো আমাৰ হজমৰ কাৰণে বহুত বেছি উপকাৰী বস্তু হয় এটো কাৰণে ডেফিনেটলি আমাৰ ফাইবাৰ পাউডাৰ ফৰ্মতো ইউজ কৰা হৈছে কাৰণ আমি যাতে এটো পৰা ফাইবাৰ পাৰ্টটো এটো পৰা পাও আৰু আমাৰ ডেফিনেটলি ফাইবাৰৰ ফৰ্মত যেটো পাউডাৰ ফৰ্মত দিয়া হৈছে এটোত আমাৰ ইমিউনিটিটো ইমপ্ৰুভ কৰিবলৈ তেনেকাকে বেনিফিট কৰে নেক্সট হল ট্ৰিচুৰেশন প্ৰসেস যেটো ইউজ কৰা হৈছে ইয়াৰ বেনিফিট খিনি কি হয় ট্ৰিচুৰেশন প্ৰসেসৰ কাৰণে এই গোটে যিবিলাক ইনগ্ৰেডিয়েন্ট মই কলো যিবিলাক বস্তু ইয়াত ইউজ কৰা হৈছে ইয়াৰ কিন্তু এন্টি অক্সিডেন্ট এক্টিভিটি যিখিনি আছে এটো কিন্তু ম্যাক্সিমাম পটেন্সিটো থাকি যায় তাৰমানে ম্যাক্সিমাম মাত্ৰাটো ইয়াৰ ভিতৰত থাকি যায় যেটো কাৰণে ফাৰ্দাৰ বেনিফিট যিখিনি ডাইজেশনৰ হয় বা আমাৰ চকুৰ হেলথৰ হয় এটো বেনিফিট কৰে ইমপ্ৰুভ কৰাই দিয়ে এতিয়া আমি চাম ইমিউনো 3+ বেনিফিট কি হয় ইমিউনো 3+ টো আপোনাৰ পেটৰ যেটো স্ট্ৰেংথ হয় হেতুক বঢ়াই দিব তাৰমানে পেটৰ আমাৰ পেটটোৱে যদি ষ্ট্ৰং হৈ যায় পেটৰ একশনটো ষ্ট্ৰং হ'ব ডেফিনেটলি আৰু পেটে নিজৰ কামটো বহুত ভালকে কৰিব পাৰিব নেক্সট হল আমাৰ পটি হেবিটটো মেইনটেইন কৰে কাৰবা হয় পটি হেবিটটো ইৰেগুলাৰ হৈ যায় ভালকে ওয়েস্ট মেটেৰিয়েল যেনেকে ওলাব লাগে যেটো আমি মলত্যাগ বুলি কওঁ হেতু প্ৰপাৰলি নহলেও কিন্তু প্ৰবলেম দিয়ে হেতুক ঠিক কৰে মেইনটেইন কৰে আমাৰ গুটি জিআই ট্ৰেকটো ধ্যান দিয়ে জিআই ট্ৰেকটো কি হয় গেষ্ট্ৰো ইন্টেষ্টাইনেল ট্ৰেক গেষ্ট্ৰো ইন্টেষ্টাইনেল ট্ৰেক যদি সিম্পল কে কওঁ এই পিকচাৰত দেখিছে গোটেইখিনি পাৰ্ট যে বডি দেখি আছে তাৰমানে হজমৰ লগত আমাৰ বডি পাৰ্ট যিমানখিনি এছ'চিয়েটেড হয় যিমানখিনি দৰকাৰী হয় এই গোটেই পাৰ্ট বিলাকক কিন্তু টেক কেয়াৰ কৰে ধ্যান দিয়ে যত্ন লয় আমাৰ ভয়েস আৰু ভিজন কোৱালিটিটো বেটাৰ কৰে ডেফিনেটলি এটো অলৰেডি আমি কলো ট্ৰিচুৰেশন প্ৰসেস যেটো ইউজ কৰা হৈছে এটো কিন্তু এটা ইউনিক সেলিং পইণ্ট হয় কাৰণ এটো ফাৰ্স্ট টাইমৰ কাৰণে আয়ুৰ্বেদিক ইন্ডাষ্ট্ৰিত ইউজ হৈছে আমাৰ এলিমেন্টছৰ প্ৰডাক্টত পাউডাৰ ফৰ্মত নাই ক্যাপসুল ফৰ্মত আছে তো ডেফিনেটলি এটো কনজিউম কৰিবলৈ বহুত ইজি এটো খাবলে বা লবলে এটো বহুত ইজি হয় পাউডাৰটো লবলে অলপ ডেফিনেটলি দিগদাৰী পাউডাৰৰ জায়গাত যদি আমি ক্যাপসুল এটা লৈ লওঁ ডেফিনেটলি এটো কনজিউম কৰিবলৈ বহুত ইজি হৈ যায় আৰু আমাৰ ইয়াৰ কি হয় ক্যাটাৰেকৰ যেটো হোৱাৰ চান্সেস হয় হেতু পিছলে ঠেলি দিয়ে তাৰমানে চান্সেসটো ডেফিনেটলি কমাই দিয়ে পাইলছ হোৱাৰ চান্সেসটো কম কৰি দিয়ে এনেকা ভালে মানখিনি বেনিফিট আমি পাওঁ এটা কথা মন কৰিছে নে বস্তুটো আপুনি হজমৰ কাৰণে লৈছে কিন্তু লগে লগে আপুনি বহুতখিনি বেনিফিট আমি লগতে পাই আছো এতিয়া কাক দিব লাগে প্ৰডাক্টৰ বিষয়ে শিকিলো কাক দিব লাগে হেতু শিকি লৈছো
ইৰেগুলাৰ বাউল মুভমেণ্ট, তাৰমানে বাউল মুভমেণ্টটো কাৰোবাৰ যদি ৰেগুলাৰলি ক্লিয়াৰ হোৱা নাই, তাৰমানে চিম্পলকে যদি কওঁ পটি হেবিটটো যদি মেইনটেইন হোৱা নাই, পটি হেবিটটো ইৰেগুলাৰ হয়, সেই তেনেকুৱা মানুহক দিব পাৰে। কিছুমান মানুহ দেখিছে যে বাহিৰা বাহিৰা জেগাত যদি বাহিৰত খাই লয় কিবা এটা, লগে লগে বেমাৰ হৈ যায়, তাৰমানে বেমাৰ হোৱাৰ চান্সেছটো বহুত সোনকালে বেমাৰ হয়, তেনেকুৱা মানুহ বহুত দেখিছে। এতিয়াও এই বস্তুটো কেতিয়া হয়, আমাৰ যেতিয়া ইমিউন চিষ্টেমটো উইক হয়, তাৰমানে আমাৰ ইমিউনিটিটো যদি ভাল নহয়, তেতিয়াহ'লে বাহিৰত খোৱাৰ লগে লগে আমি বেমাৰ হৈ যাওঁ। তেনেকুৱা যদি আছে কোনোবা, ডেফিনেটলি আপুনি প্ৰডাক্টটো ৰেকমেণ্ড কৰিব পাৰে। চকুৰ লগত যদি একো প্ৰব্লেম আছে, ফেমিলি হিষ্ট্ৰীত প্ৰব্লেম আছিলে বা কেটাৰেক্টৰ প্ৰব্লেম আছিলে বা বেলেগ কিবা সৰু সুৰা চকুৰ লগত প্ৰব্লেম তেনেকুৱা যদি ফেমিলি হিষ্ট্ৰীত আছিলে, তেতিয়াহ'লে তেনেকুৱা মানুহক ডেফিনেটলি দিব, কাৰণ চান্সেছ এটা থাকি যায়গে। এতিয়া কি কি বস্তু ধ্যান দিব সেইটো চাই লওঁ আমি। সিভিয়াৰ কনষ্টিপেশ্যনৰ ক্ষেত্ৰত কিন্তু এইটো ৰেকমেণ্ড কৰি নিদিব প্ৰডাক্টটো, কাৰণ এইটো লেক্সিটিভ নিচিনাকে কাম নকৰে। সিভিয়াৰ কনষ্টিপেশ্যন মানে এইটো প্ৰায়ভাগে এনেকুৱা মানুহ থাকে যে 3-4 দিনত এবাৰ বাউল মুভমেণ্টটো ক্লিয়াৰ হৈছে, তেনেকুৱা যদি পেচেণ্ট আছে, এইটো কিন্তু অলপ সিভিয়াৰ কেছ হয়, এইটো ডাক্তৰৰ মেডিকেশ্যন লোৱাটো জৰুৰী হয়। তো তেনেকুৱা সিভিয়াৰ কনষ্টিপেশ্যনত আপুনি এইটো ৰেকমেণ্ড কৰি নিদিব প্ৰডাক্টটো। আৰু চকুৰ যদি বেলেগ বেলেগ বেমাৰ আছে, তাৰমানে এটা এনিউৰিজম কেটাৰেক্ট বুলি কয়, তাৰমানে যিটো ভিজন হয়, দেখাৰ যিটো ক্ষমতা হয়, এইটো অলপ কমি যায়গে, সেই তেনেকুৱা প্ৰব্লেমত নিদিব। আৰু এটা স্ক্ৰীন টাইপ যিটো আমি কওঁ কहीं পে নিগাহে কहीं পে নিশানা, তেনেকুৱা যদি প্ৰব্লেম আছে কাৰোবাৰ চকুৰ, সেই প্ৰব্লেমটো কিন্তু ভাল কৰি দিয়াৰ কাম নকৰে, তেনেকুৱা প্ৰব্লেমত নিদিব। কাৰোবাৰ যদি ৰেটিনোপেথিৰ প্ৰব্লেম আছে, তাৰমানে চকুত আমাৰ এটা পাৰ্ট আছে, পিকচাৰটোত দেখি পাইছে, যিটো বগা ডখৰত দেখিছে ৰঙা পৰি গৈছেগে, ঠিক সেইটো মানে কি হয়, এইটো ৰেটিনা হয়, চকুত থাকে ৰেটিনা পাৰ্টটো। ৰেটিনাটো যেতিয়া ডেমেজ হৈ যায়, সেইটো প্ৰব্লেমক ৰেটিনোপেথি বুলি কোৱা হয়। কাৰোবাৰ যদি ৰেটিনোপেথিৰ প্ৰব্লেম আছে বা ৰেটিনাটো ডেমেজ হৈ গৈছে, সেই প্ৰব্লেমটোক প্ৰডাক্টটো ৰেকমেণ্ড কৰি নিদিব, কাৰণ ৰেটিনোপেথিক ৰিভাৰ্চ কৰা বা ঠিক কৰা কামটো কিন্তু প্ৰডাক্টটোৱে নকৰে। এলিমেণ্টছ ৱেলনেছ ইমিউনো 3+, আমাৰ যিটো কওঁ এইটো চূৰ্ণাৰ বেনিফিটটো আমি कैप्सूल फॉर्मत दिसु, हेतु कारणे आमी कैप्शनটো কি থলো, পেট না खराब हो दोबारा ये है आंखों का तारा, कारण আমাৰ ডাইজেশন লেভেলটো যেটো এটো যদি ভাল নহয়, আমাৰ কিন্তু একো বস্তুৱে আমি অলৰেডি চালু যে পেটটো ইৰেগুলাৰ হ'ব পাৰে, হাইপাৰ হ'ব পাৰে, স্লো হ'ব পাৰে, এটো এটা কেন্দ্ৰবিন্দু বুলি কোৱা হয় পেটটো। হেতু কাৰণে এটো ভাল থব লাগে, আমাৰ এলিমেন্টছ ৱেলনেছৰ ইমিউনো 3+ দি আমি এটো অলপ টেক কেয়াৰ কৰিব পাৰো, যত্ন ল'ব পাৰো। এতিয়া আমি অলপ স্পেশাল পয়েন্ট কেইটামান আছে, এইকেইটা চাই লৈছো। 100% গোল্ডেন ভেজ ক্যাপসুল ইয়াত ইউজ কৰা হৈছে। যেটো ভেজ ক্যাপসুল হয়, এটো নন ভেজৰ পৰা 6 গুণ বেছি কষ্টলি হয়, তাৰমানে এক্সপেন্সিভ হয়, বেছি দামী হয়। হলেও আমি ভেজটো কেলে ইউজ কৰিলো, ভেজটো ইউজ কৰাৰ পিছত কাৰণ কি কি আছে। ফাৰ্ষ্টটো হ'ল ভেজ ক্যাপসুলত ময়েশ্চাৰ কন্টেন্টটো কম থাকে, তাৰমানে পানীৰ মাত্ৰাটো কম থাকে, আৰু নন ভেজত বেছি থাকে। এতিয়া মন কৰিব, এটা এক্সাম্পল দি বুজাইছো। কিবা এটা কাপোৰ আপুনি তিয়াই থৈ পেলাই এনে থৈ দিলে, আৰু এটা শুকান কাপোৰ থৈ দিলে, গেলি যোৱাৰ চান্সেছটো বা বেয়া হৈ যোৱাৰ চান্সেছটো কিহত আহিব, বেক্টেৰিয়া ফৰ্মটো ক'ত হ'ব, যেটো আমি তিয়াই থৈছো, তাৰমানে পানীৰ মাত্ৰাটো য'ত বেছি থাকিব, সেইটো বেয়া হৈ যোৱাৰ চান্সেছটো বা বেক্টেৰিয়াৰ গ্ৰোথৰ চান্সেছটো বেছি থাকে। ঠিক সেইটো কাৰণে ভেজ ক্যাপসুলত ময়েশ্চাৰ কন্টেন্টটো কম থাকে, পানীৰ মাত্ৰাটো কম থকাৰ কাৰণে আমি ভেজ ক্যাপসুলটো ইউজ কৰিছো, নন ভেজটো কৰা নাই। নেক্সট পইণ্টটো হ'ল বেক্টেৰিয়াৰ পৰা প্ৰটেকশ্যনৰ গ্যাৰেণ্টিটো। বেক্টেৰিয়া বোলা বস্তুটো এটোৰ পৰা প্ৰটেকশ্যনৰ গ্যাৰেণ্টিটো ভেজত কিন্তু 100% আছে, কিন্তু এতিয়ালৈকে একো তথ্য বা একো ডাটা তেনেকুৱা নাই যে নন ভেজত এটো বেক্টেৰিয়াৰ পৰা প্ৰটেকশ্যন আছে বুলি আমি নাজানো, সেইটো কাৰণেও আমি ভেজ ক্যাপসুলটো ইউজ কৰিলো। আৰু এটা হ'ল হিট ডিফৰ্মেশ্যন, তাৰমানে কেতিয়াবা আমি দেখিছো যে ৰুম টেম্পাৰেচাৰটো যেতিয়া বাঢ়ি যায়গে, আপোনালোকেও মন কৰিছে চাগে, কেতিয়াবা আমি যদি ঘৰত কিবা এটা ক্যাপসুল আছে, বহুত বেছি গৰম পৰিলে আমাৰ ক্যাপসুলটোৰ শেপটো কেতিয়াবা গলি পেলাই অলপ বেয়া হৈ যায়। সেই গলি পেলাই ক্যাপসুলটো যে শেপটো সাইজটো বেয়া হোৱাৰ চান্সেছটো নন ভেজত বহুত বেছি থাকে, জিলেটিন থকা কাৰণে, ভেজত কম থাকে। ঠিক একিটা কাৰণে আমি গোটেইখিনি পয়েন্ট আমি চালো, যেটো কাৰণে আমি আমাৰ প্ৰডাক্টত ভেজ ক্যাপসুল ইউজ কৰিলো, 100% গোল্ডেন ভেজ ক্যাপসুল। API ফৰ্মুলেশ্যনৰ প্ৰডাক্ট খিনি আছে। API টো কি হয়, আয়ুৰ্বেদিক ফাৰ্মাকপিয়া অফ ইণ্ডিয়া।
আৰু IS টো হ'ল ইন হাউস ফৰ্মুলেশ্যন, তাৰমানে আমাৰ নাৰায়ণা ছাৰৰ নিজৰ ফৰ্মুলেশ্যন প্ৰডাক্টখিনিত ইউজ কৰা হৈছে, তেখেতৰ নিজৰ পাৰ্চনেল ফৰ্মুলেশ্যন হয়, এইটো কাৰণে ইন হাউস ফৰ্মুলেশ্যনটো দিয়া হৈছে। API ফৰ্মুলেশ্যনটো কি হয়, এইটো এটা কিতাপৰ নিচিনা বস্তু হয়, তাত আয়ুষৰ আণ্ডাৰত যিকোনো প্ৰডাক্ট যেতিয়া লঞ্চ হৈ আছে, ফৰ্মুলেশ্যনত অথেণ্টিচিটি থাকিলে ইয়াত ইনক্লুড কৰা হয়, এলিমেণ্টছৰ প্ৰডাক্টখিনি ইয়াত ইনক্লুড কৰা হৈছে। আয়ুষৰ প্ৰিমিয়াম মাৰ্ক চাৰ্টিফিকেশ্যন, আয়ুষৰ আণ্ডাৰত দুটা চাৰ্টিফিকেশ্যন হয়, এটা ষ্টেণ্ডাৰ্ড হয়, এটা প্ৰিমিয়াম হয়। ষ্টেণ্ডাৰ্ড চাৰ্টিফিকেশ্যনটোৰ মানে হ'ল যে আমাৰ প্ৰডাক্টখিনি আমি দেশৰ ভিতৰতে শ্বেয়াৰ কৰিব পাৰিম বা চেল কৰিব পাৰিম। প্ৰিমিয়াম চাৰ্টিফিকেশ্যনৰ মানে হ'ল যে আমি প্ৰডাক্টটো ইণ্টাৰনেশ্যনেল লেভেলত গৈও আমি শ্বেয়াৰ কৰিব পাৰিম কাৰোবাৰ লগত। তাৰমানে আমাৰ যিটো মেক্সিমাম কোৱালিটি থকা প্ৰডাক্ট হোৱাৰ কাৰণে এইটো প্ৰিমিয়াম চাৰ্টিফাইড প্ৰডাক্ট হয়, 100% অথেণ্টিচিটি আছে, আপুনি বিনা সন্দেহে এইটো ইউজ কৰিব পাৰে।